আৰু কিছু সময় পিছতে 43 সংখ্যক বৰ্ষৰ পাতনি মেলিব অসমৰ বুকুত আবাহন থিয়েটাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন এক বৰ্ষৰ পাতনি প্ৰযোজিকা তথা অভিনেত্ৰী হিচাপে প্ৰস্তুতি কি প্ৰস্তুতিৰ বহুত উৎসাহ আছে বহুত উদ্যম আছে বহুত আশা আছে প্ৰত্যাশা আছে যেহেতু কোভিডৰ পিছত এবছৰ বন্ধ হৈ থকাৰ পাছত সকলো থিয়েটাৰ এবাৰ ওলাই আহিছে অসমীয়া দৰ্শকৰ ওচৰলৈ আমি অসমীয়া দৰ্শকৰ আশীৰ্বাদ শিৰত বিচাৰিছোঁ কাৰণ এই যিখিনি মানুহ আমি জড়িত হৈ আছোঁ বহুত আশাৰে বহুত কষ্টৰে কামখিনি কৰা যায় কেৱল দৰ্শকৰ কাৰণে আৰু এটা অনুকূল পৰিৱেশ এতিয়া আহিছে গতিকে সেই পৰিৱেশটোত সুন্দৰকৈ নাটকসমূহ উপভোগ কৰক আপোনালোকে আপোনালোকৰ সুস্থ সমালোচনাৰে আমাক উপকৃত কৰক আমি সেইটোৱে কামনা কৰিছোঁ আটাইৰে থিয়েটাৰবোৰ চাওক আটাই বহুত আশা কৰি আচলতে থিয়েটাৰ এবাৰ উলিয়াই লৈ আহিছে আৰু যিটো এটা পৰিৱেশ হৈছিলে অসমৰ বিৰল সাংস্কৃতিক মাধ্যম ভ্ৰাম্যমান থিয়েটাৰ চাগে হেৰাই যাব বুলি আমি ভাবিছিলোঁ এটা সময়ত কিন্তু নাই পুনৰ আকৌ ঘূৰি আহিছে আপোনালোকৰ ওচৰলৈ গতিকে আপোনালোকৰ সেই সাহসেই আমাৰ হৈছে শক্তি পাঠশালাই জন্ম দিয়া ভ্ৰাম্যমান থিয়েটাৰ তিনিটাকৈ নাট্য দল পাঠশালাত আছে আৰু দৰ্শক ওলাই আহিছে যি বছৰজোৰা পৰিক্ৰমা দৰ্শকক কি আহ্বান জনাব দৰ্শক তাকে আহ্বান জনাইছোঁ নাটক চাবলৈ আহক আটাই নাটক চাবলৈ আহক আৰু নাটক চালেই আচলতে আমি যিখিনি কাম কৰিছোঁ বা যিখিনি কষ্ট কৰিছোঁ সেইখিনি সাৰ্থক হ'ব গতিকে দৰ্শক প্ৰেক্ষাগৃহ দৰ্শকে ভৰি পৰক আমি সেইটোৱে কামনা কৰোঁ লভিতা অগ্নিকন্যা মই নাটক কৰা ছোৱালী কোনখন বেছিকৈ চাব লাগিব তিনিখনেই চাওক কাৰণ আবাহনে সদায় তিনিখন নাটকত গুৰুত্ব দি আহিছোঁ আমি বিগত কেইবাটাও বৰ্ষৰ এটা উদাহৰণ আছে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই অগ্নিকন্যা 90 দশকৰ পৰা আৰম্ভ কৰি মানসিক পৰিৱৰ্তনৰ ওপৰত এখন নাটক খুব সবল কিছুমান সংলাপ আছে আপোনাক জোকাৰি যাব পৰা কিছুমান সংলাপ আছে প্ৰতিজন মানুহক অসমীয়াক জোকাৰি যাব পৰা কিছুমান সংলাপ আছে নাটক কৰা ছোৱালী নাটক পাগল এগৰাকী ছোৱালীৰ কাহিনী পিতৃকন্যাৰ সম্পৰ্কৰ ওপৰত আধাৰিত আৰু লভিতা আমাৰ সেই দ্বিতীয় বিশ্বযুদ্ধ স্বাধীনতা সংগ্ৰামৰ যিখিনি আমাৰ সংগ্ৰাম আমাৰ যিখিনি মানসিকতা বা যিখিনি সময় পটভূমি সেইখিনি আগত ৰাখি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মূল চৰিত্ৰ সেই লভিতা চৰিত্ৰটো কালম লৈ নতুনকৈ নাট্যৰূপ দিয়া আহিছে আৰু তিনিখন নাটকেই স্পেচিয়েল তিনিখন নাটকে আপোনালোকে চাবলৈ আহক কোনোবা এখন বুলি মই নকওঁ তিনিখনতে সমান গুৰুত্ব দিছোঁ জীৱন কি ক'ব আজি আৰম্ভণি বহুত উৎকণ্ঠা আছে ভয় আছে তথাপিতো মানসিকভাৱে প্ৰস্তুত হৈছোঁ আজিৰ নাটকখনে আৰম্ভ কৰিবলৈ এই বছৰৰ নাট্যবৰ্ষ আপোনালোকৰ পৰা শুভাশীষ বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ দৰ্শকক নাটক চাবলৈ অনুৰোধ জনাইছোঁ নিশ্চয়কৈ কৌতুক অভিনেতা অৰুণ দা আছে হাঁহি উঠা এটা বাক্য কি গাহৰিৰ পোৱালি নাটকৰ ডাইলগ আপোনাক কোৱা নাই ঋতুৰাজ আছে ঋতু শুভেচ্ছা থাকিলে থেংক ইউ এনেদৰে সাজু হৈছে কিছু সময় পিছত মঞ্চক দৰ্শকক আপ্লুত কৰিব শুভেচ্ছা থাকিলে কি ক'ব ধন্যবাদ আমি অনুৰোধ জনাম ৰাইজক আমাৰ নাটক চাবলৈ আহক আমাক উৎসাহিত কৰক ধন্যবাদ আন এগৰাকী অভিনেতা জেফি বক্সি আমাৰ লগত আছে জেফি শুভেচ্ছা জনাইছোঁ নতুন বছৰৰ পাতনি মেলিবা কি ক'বা দৰ্শক ৰাইজক কেনেদৰে আহ্বান জনাবা এক ভাল দিন আজি খুবেই আমাৰ শুভ দিন আজি আমাৰ এই বৰ্ষৰ প্ৰথম দিন আমি খুব আশা উৎকণ্ঠাৰে ওলাই আছোঁ আৰু আশা কৰিছোঁ অসমৰ ৰাইজে যাতে আমাক খুব ধুনীয়াকৈ তিনিখন নাটকে আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ আৰু যিমান পাৰোঁ অসমৰ অকল আমাৰ আবাহনময় বুলি নহয় গোটেই যিমানবোৰ ভ্ৰাম্যমান থিয়েটাৰ ওলাই আছে অসমৰ ৰাইজে সেই আগৰ দৰে মৰম কৰে স্নেহ কৰে আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ নিশ্চয়কৈ ভ্ৰাম্যমানৰ এগৰাকী খলনায়ক আজি হয়তো দৰ্শক হিচাপে সন্মুখত বহিব নিৰ্মল দা আপুনি ক'ত আছে এইবাৰ গ্ৰীণ ৰুমত দেখিছোঁ গ্ৰীণ ৰুমত নহয় দৰ্শক হিচাপে নহ'ব আপুনি অভিনয় কৰিব ডেফিনেটলি কৰিম কেনেকুৱা কি চৰিত্ৰত দেখিবলৈ পোৱা যাব এজন প্ৰতিবাদী নেতা লাষ্টত গৈ পেলাই হেৰি হয় পলিটিক্সলৈ গুচি যায় তেওঁ ইলেকশ্যন খেলে বিপুল ভোটত জয় হয় কিন্তু ৰাজনীতিৰ যিটো পাকচক্ৰ সেইটোত সোমাই গৈ তেওঁ আকৌ নেতা হৈ থাকি যিখিনি কথা কৈছিলে তাৰ ওলোটাটো হয় গতিকে অকণমান জটিল কেৰেক্টাৰটো ভ্ৰাম্যমান থিয়েটাৰত নিৰ্মল দাহঁতৰ দৰে অভিনেতাই এক সুকীয়া স্থান দখল কৰি আছে আৰু এনেবোৰ অভিনেতাৰ বাবে ভ্ৰাম্যমান আজি প্ৰাণৱন্ত হৈ আছে আমি বাহিৰলৈ